এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমি আগন্তুক ইলেকশ্যনত চৰকাৰক সুধিব লাগিব আৰু চৰকাৰে আমাৰ উত্তৰ দিব লাগিব। আমাৰ দল আপোনালোকৰ লগত আছে। চাওক গাইজ, এই যে মদ ৱাইন চাৰাপ ইয়াক এটা ৰাজনৈতিক ইছ্যু বনাই পেলাব নালাগে। কোনোবা দলে কৰিছে কৰক, আমি নকৰিলে হ'ল। আমাৰ কথাটো হ'ল সদায় সন্ধ্যা সন্ধ্যা আমাক এটোপা লাগি আৰু সেইখনহে ভাল চৰ্ত। আমি ইয়াৰ কাৰণে গাঁৱে গাঁৱে গৈ আমি লক্ষ্য ৰাখিব লাগিব। কাৰ কাৰ হাঁপানি মানে এজমা বেমাৰ আছে, কাৰ কাৰ নাৰ্ভৰ প্ৰব্লেম আছে, আমি তাৰ বিষয়ে এখন লিষ্ট বনাব লাগিব। লিষ্টখন বনাই আমি চৰকাৰক দাখিল কৰিব লাগিব। আপোনালোকো মোৰ লগত ওলাওক আমাৰ বিধায়ক মহোদয়ৰ ঘৰলৈ। মইতো আছোৱেই আপোনালোকৰ লগত, টেনশ্যন নল'ব, মই আছোতো। আৰু কথা এটা মই জানো, এই আমাৰ কিছুমান নাট্যকাৰ, পৰিচালক, অভিনেতা, MLA, মিনিষ্টাৰৰ এই প্ৰব্লেমটো হৈছে। আনকি हमारा बिहार से लाया हुआ दुईटा लालीगुड़ फंस गया है, क्या करूं उसका? लालीगुड़ तेरा लालीगुड़ का टांग नदी में गिरा के মুঠতে চিৰজীৱনৰ কাৰণে ৱাইন শ্বপ বন্ধ হ'বনে নহয়, নে মদ বন্ধ হ'বনে নহয়, নে কি হ'ব? নহ'লে আগৰ নিচিনাকে খোলা মেলাকে এৰি দিয়ক, চব খাই খাই লাল খাই পৰি থাকক, সেইটোহে কথা। কিবা এটা কৈ দিয়ক। আচলতে কথাবিলাক তেনেকুৱা নহয়। চৰকাৰখনেও এটা ভাল পদক্ষেপে লৈছে দিয়কচোন, লৈছেনে নাই? দেশখনো চলিব লাগিব, আন্দোলনকাৰীখিনিকো সান্তনা এটা দিব নালাগিব, মত আকৌ চলিব লাগিব। তাৰ বাবে মই, আপুনি, আমি সকলো আমাৰ চৰকাৰ ঘৰলৈ যাব লাগিব। মই আছোৱে, আগে আগে মই যাম, পিছে পিছে আপোনালোক গৈ চৰকাৰক আমি বুজাব লাগিব যে সুৰাপান মানে মদ্যপান দেৱতা সমাজৰ অযোধ্যাটো চলিছিল। দেৱতা সমাজৰ আকৌ মদৰ ওপৰত সেই অসুৰৰ চকু পৰা নাছিল। ইন্দ্ৰ দেৱতাই দেখোন সুৰাপান। এক মিনিট, ছাৰ হয় ছাৰ, মইতো দলৰ ভালৰ বাবে ছাৰ। নাই ছাৰ, কোনে কৈছে? চব ফাটি ছাৰ। হ'ব মিটিং কেনচেল, বছৰ অৰ্ডাৰ। Your attention please, ladies and gentlemen. A special order has been passed by the government on the previous ban on liquor. It is notified that the government has already received several requests from different people on the consumption of liquor. The government has decided to allow particular patients suffering from bronchial asthma and weakness of nervous system to consume alcohol. On medical purpose, the government will issue special license for those patients after receiving medical report from the assigned physicians. Those license holders can only able to purchase liquor from the liquor shop granted by the government. Thank you. নমস্কাৰ। খুৰাবাৰী সকলোৰে সুখবৰ। বহু লোকৰ বিপুল দাবী এজমা অৰ্থাৎ হাঁপানি ৰোগী, নাৰ্ভৰ দুৰ্বলতা আদিৰ কথা চিন্তা কৰি চৰকাৰে পুনৰ মদৰ প্ৰচলন কৰাৰ সিদ্ধান্ত কৰিছে। নাৰ্ভ আৰু হাঁপানি ৰোগীসকলে ডাক্তৰৰ পৰামৰ্শ লৈ আৰু ডাক্তৰৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰি উপায়ুক্ত কাৰ্যালয়ৰ পৰা মদ্যপানৰ লাইচেন্স গ্ৰহণ কৰিবৰ বাবে জনোৱা হ'ল। লগতে জনোৱা হয় যে লাইচেন্স প্ৰাপকসকলে বিশেষভাৱে অনুমোদিত সুৰা বিপণীৰ পৰা প্ৰয়োজনীয় সুৰা সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ। জনহিতাৰ্থে ৰাজ্য চৰকাৰ। মানুহবোৰে পাৰ হেড 2000 দিবলৈ মান্তি নহয়। 2000 কে দিলে ফল চাৰ্টিফিকেট দিম কেনেকে? ৰিস্ক লমতো। এইখন চাৰ্টিফিকেটৰ ওপৰতে লাইচেন্স পোৱা নোপোৱাটো ডিপেণ্ড কৰিছে। তেন্তে তুমি মানুহবিলাকক সাৱধানে কথাটো কৈছাতো? হয় ছাৰ। হয় ছাৰ নহয়, যিহে দিনকাল 12 বাজি যাব ধৰা পৰিলে। মাথা মানুহ মাথা। ছাৰ নমস্কাৰ। নমস্কাৰ। নাম বয়স? ছাৰ প্ৰদীপ শইকীয়া, 22 বছৰ। প্ৰদীপ শইকীয়া, 22 বছৰ। হয় ছাৰ। এখন বৰ্ডত জমা দিব। হয় ছাৰ, আহিছে। মাথা নেক্সট।
চাৰ্টিফিকেট দি আছ নেকি হয় ছাৰ আপুনি ইয়াত ছাৰ হ'ব দে নহয় ছাৰ চাৰ্টিফিকেটখন লৈ যাব হেৰা দিয়ে দে আহক ছাৰ দেখিছই নহয় নাকবোৰ কেনেকৈ কপি থকা হৈছে আজিকালি হয় ছাৰ ছাৰ এইখন কোৰ্টত বৰবাবুক দিব আৰু মোৰ কথা ক'ব হ'ব হয় ছাৰ হয় তই আকৌ বেলেগক কৈ নুফুৰিবি নাই নকওঁ ছাৰ আহিছোঁ আহক ছাৰ ছাৰ মানে আমাক পঢ়াইছিল এইফালে এইফালে ঐ এইফালে আহে নেকি? এইফালে আচ্ছা কাৰ নামত দিম ছাৰ প্ৰকাশ 28 ভোগপুৰ লিখক ঠিকনা নালাগে কোৰ্টত ক'ব ঠিকনা ছাৰ এটা কাম কৰক আপুনি আৰু 1000 লওক মোক একেবাৰে লাইচেঞ্চখন দিয়ে দিয়ক মই দালাল নেকি মানে আপুনি কোৰ্টত ক'ব যি ক'ব লগা আছে কোৰ্টত ক'ব নহয় আপুনি লাইচেঞ্চখন দি দিলে মানে মোৰ ভাল হয় আৰু দি দিম মই কিয় চিন্তা কৰিছে দি দিয়া ছাৰ একচুৱেলি মই ছিংগাৰ মানে মানুহে ভাল গাওঁ বুলিয়ে কয় ছাৰ অকণমান গাই দেখুৱাই দিওঁ চাওক লাইন বহুত আছে ইয়াত মই গানৰ হেৰি পেটা নাই আপুনি যাওক নহয় ছাৰ এইখন যে পাইছোঁ নহয় এইখন পোৱাৰ লগে লগে দুপেক খাই দিয়া নিচিনা লাগিছে অকণমান এটা গাই দিওঁ আপোনালোকৰ অনুষ্ঠান নালাগে যাওক না প্লিজ প্লিজ ছাৰ যোগা যোগা অঁ প্ৰতি খোজা মাতে মই হ'ম বিলি হ'ব বেট 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 বেটখন ঠিক কৰা বেট মই বুজি পোৱা নাই কি কি ক'ব বিচাৰিছে চাৰ্টিফিকেট দিয়া 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 ছাৰ ঠিকনা নালাগে পাছত লাগিব দিয়া 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 পঠাব আবেলি ছাৰ পইচাটো যাওক অনলি 100 rupees হ'ব দিয়া লিগেল কেছ ৰাখি থোৱা সোমাব পাৰোঁনে এই চোৱাচোন আৰু কোন আছে সৰ্বনাশ হা কি হ'ল ছাৰ পুলিচ দেখোন পুলিচ ডুপ্লিকেট কপি বিলাক লৈ যোৱা বেগে লোৱা এইখন ভিতৰলৈ নিকলৈ যোৱা এইখন ভিতৰলৈ নিয়া মাৰা নাই কি তুমি লৈ যোৱা বেগে লৈ যোৱা আহক কোন আহকচোন ছাৰ মই মানে খেলি মেলিতে কওকচোন কিয় আহিলে আপুনি ছাৰ কিবা কাগজ এখন দিয়াৰ কথা কৈছিলে আমাৰ ছাৰে কাগজ ছাৰ এনভালপত কিবা পিন মাৰি ৰেডি কৰি ৰাখিছোঁ বুলি কৈছে ৰ'ব থৈছো আমাৰ দত্ত ছাৰ লগ থেংক ইউ অ হাইৰামদা কি হৈছে ইমান হুলস্থুল এখেতক কেলে আরে হুলস্থুলেতো এয়া দেখিছে না নাই লাইসেন্স 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 হাইৰামদাক মাতো এতিয়া মুঠতে দেখি বিদেশী স্বদেশী যি আছে চাপ্লাই দিয়াহে কথা আৰু ভাল কথাটো কৈছা এইবোৰ ব্যৱসায় আমি কেতিয়াবা বাদ দিলো হয় হাইৰামদা এয়া দেখিছে না নাই কি হেতু মদ্যপানৰ লাইসেন্স মদ্যপানৰ লাইচেন্স মই কি কৰিব কি কৰিব লাগে আকৌ সুধিব লাগে নে এওঁলোকক মত লাগে দিয়ক এতিয়া ক'ৰ পৰা তই ভিতৰলৈ আছো ভিতৰলৈ যা ভাল চিন্তা এটা কৰিব নোৱাৰে কিবা এটা কৰিলে দাদা গাখীৰ খাবা গাখীৰ তোমালোকক মদ্যপানৰ লাইচেন্স দিছে মোক মদ বনোৱাৰ লাইচেন্স দিয়া নাই নহয় গতিকে যোৱা কলে চৰকাৰৰ ওচৰলৈ যোৱা চৰকাৰে দিব চৰকাৰে লাইচেন্স দিছে চৰকাৰে মদ দিব যোৱা হাইৰা হাইৰামদা হাইৰা আহিলে যাম আহিলে যাব ডিমগুৰিটো চাব পাৰোঁ নহ'লে টাউনলৈকে যাব লাগিব এতিয়া হুৰা হুৰা টকা ঘটিব আমাৰ মানে গৰু ছাগলী এৰাল তুমি থাক আৰু মৰি দিয়া এখন কেলে আনিছে ঘাঁহ কাটিবলৈ যাওঁ এখন দেখিছে নাই কি মদ্যপানৰ লাইচেন্স পাইছো যে ৰোৱা নাই ফুফুৱাই মাৰি পঠিয়াইছে ফুফুৱাই ফেনটো অহা দি আহিলা মানে মানে ফেনটো অহা দি আহিলা আৰু এতিয়া ফেঁচাটো যোৱা দি যোৱাগৈ অকণমান
ছাৰ আৰে আপোনাক ইনফৰ্মেশ্যন কোনে দিছে কোনে বুলি ক'লে বিকুটৰ মানে ৰ'বচোন ছাৰ মানে বিকুটৰ মানে সেই মদাহী ছাৰ এটা মদাহী কথাত আমি এনেকৈ সাংবাদিকবোৰ এনেকৈ ধৰি পোৱাটো সহজ নেকি চৰি ছাৰ মানে চিনিয়ৰ যেতিয়াতো আমি যাবই লাগিব তথাপিও মই কথাটো ক'লোঁ আৰু ঠিক আছে হ'ব ছাৰ মই তেওঁক কিবা এটা ইনফৰ্মেশ্যন উলিয়াম তাৰপিছত আপোনাক ক'ম ঠিক আছে বিকুটৰ ওপৰতো কিতাপ বিচাৰি উলিয়াব কোনো নাহোঁতে আউট কৰি পেলাই পলাই দিব চাওক ডুপ্লিকেচি ক'ত নাই ডুপ্লিকেট চাৰ্টিফিকেট অকল ময়ে দিছোঁ নে বাকীবিলাক ডাক্তৰ আপুনি যেনে তেনে মোৰ এই অগ্ৰিম জামিনৰ অৰ্ডাৰটো নোহোৱালৈকে অপাৰেশ্যনটো বন্ধ কৰিবলৈ কওক না পুলিচেও এই চাৰ্টিফিকেট দিছে হেৰি আমি হ'লো আইনৰ মানুহ আইন বাচিব লাগিব আদালত বাচিব লাগিব মই বাচিব লাগিব আপুনি মেনেজ কৰক না আপুনি এটা কাম কৰক আমাৰ ডক্টৰ ছাৰক ডাইৰেক্ট ফোন কৰক ডক্টৰক ফোন দিয়কচোন সেইটো এটা মোৰ লগত নাই এটা কাম কৰক নহ'লে মই নিজে কৰি দিম দিয়ক খালি আপুনি খেয়াল ৰাখিব কথাটো দেই আজিকালি মিডিয়াৰ যুগ নহয় জানো আইন বাচিব লাগিব আদালত বাচিব লাগিব মোৰ চাকৰি পাব আপুনি ড্ৰাইভাৰে চাই গাড়ী ষ্টাৰ্ট দিছে আপুনি ছাৰ চাউট কৰে কোনো নেদেখাতে কৈ দিয়ক আপুনি বেগটো তাতে থৈছে ছাৰ থলো চব ঠিক আছে ছাৰ বটলটো লৈ বটলটো লৈ যাওক থেংক ইউ দেই ধন্যবাদ আপুনি চাওক বিকুটৰ ইনফৰ্মেশ্যনটো দিছে আপুনি যে ডক্টৰে ডুপ্লিকেচি কৰিছে এতিয়া ডাক্তৰ ক'ত থাকিব পাৰে যাক এটা ক্লু দিয়ক মানে চু মই দেখুৱাই দিলোঁ কাৰণে এতিয়া চুটো ধৰি দিব নাই মানে নহয় চাওক এতিয়া সাংবাদিকবোৰে এনেকৈ মানুহৰ পাছে পাছে ঘূৰি ফুৰিব নোৱাৰে নহয় থপলিয়াই মানে আহি মোকে ধৰি ল'লা নহয় জানো ভাগ্য লাগিছিলে যে কোৱা আকৌ এই এইটো লোৱা এপেক মাৰি লোৱা মই পানী মিলোৱা আছে আপুনি সাংবাদিকক মত আছে কিয় শইকীয়া সাংবাদিকে দেখোঁ মোৰ লগতে একেটা ৰুমতে দিয়ে মোৰ লগত হয় নেকি ঠিক আছে আপুনি মতটো খাওকচোন মই ভিডিঅ' এটা কৰি থওঁ নেপালী আজি বিহু ওলাব আজি এতিয়া অসমৰ নতুন বাৰ লগাইছে আপুনি ধেমালি 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 নহয় আপুনি জাষ্ট এটা হেল্ল' কোনে ক'লে এছ ফুকন ৰ'বচোন আপোনাকতো পুলিচে বিচাৰি ফুৰিছে বেল পালে এণ্টি চেপ্টাৰ বেল ঠিক আছে এটা কাম কৰোঁ আমি আপুনি সন্ধিয়া টক শ্ব'লৈ আহি যাব আমি এটা টক শ্ব' ব্যৱস্থা কৰিম আপুনি তাতে গোটেই মানুহক জাৰি জোকাৰি ক'ব পাৰিম হ'ব ফোন কৰিব